অসমত পলিগেমি বেন হবলৈ গৈ আছে। পলিগেমি মানে কি? যেতিয়া এবাৰতকৈ বেছি বাৰ বিয়া কৰা যায় তাক কোৱা হয় পলিগেমি। এবাৰ এই যোনটো ৱৰ্ড হয় ন পলিগেমি, তাৰ তলত আৰু এটা বেলেগ ৱৰ্ড আহে, তাক কোৱা হয় পলিজিনি। এতিয়া পলিজিনিৰ মানে হৈছে যেতিয়া এজন পুৰুষে এবাৰতকৈ বেছি বাৰ বিয়া কৰায়, মানে বেছি মহিলাক বিয়া কৰায়, তাক কোৱা হয় পলিজিনি। আৰু এই যোনটো চিষ্টেম হয় ন, মানে যোনটো নিয়ম হয়, এইটো কমপ্লিটলি ইলিগেল মানা যায় হিন্দু আৰু বেলেগ ধৰ্মৰ বাবে। কিন্তু আমাৰ ইণ্ডিয়াত যোনবোৰ মুছলিম ধৰ্মৰ মানুহ আছে সিহঁতৰ কাৰণে এই বস্তুটো পুৰা লিগেল হয়, সিহঁতে এইটো চিষ্টেমটো মানিব পাৰে। এতিয়া কথাটো এইটো যে যদি চিষ্টেমটো পুৰা ইলিগেল হয়, নিয়মটো ইলিগেল হয়, তেতিয়াহ'লে ইণ্ডিয়াৰ গভৰ্ণমেণ্টে এই বস্তুটো পুৰা বেন কিয় কৰি নিদিয়ে অল অভাৰ ইণ্ডিয়াত? আৰু এই যোনটো নিয়ম হয় ইয়াৰ পৰা সোসাইটিৰ কিবা ফাইদা হৈছে না মাত্ৰ লোকচান হৈছে? আৰু সবতছে ইম্পৰ্টেণ্ট কুৱেশ্যন যে আমাৰ অসমৰ গভৰ্ণমেণ্টে এনেকুৱা কি কাম কৰিবলৈ গৈ আছে যাৰ দ্বাৰা সিহঁতে এখন বিল পাছ কৰিব, যাৰ একৰ্ডিং 4 ফেব্ৰুৱাৰীৰ পৰা 2024 এই নিয়মটো পুৰা কমপ্লিটলি বেন হবলৈ গৈ আছে অল অভাৰ অসমত। তো গোটেইখিনি কথা কৈছো, জাষ্ট ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া চাওক, এই যোনটো নিয়ম হয় ন, সেইটো এনেকুৱা নহয় যে আজিৰ দিনৰ পৰা চলি আহিছে। বহুত আগৰ পৰা কিছুমান দেশত এই নিয়মটো মানুহবোৰে মানি আহিছে, যেনেকুৱাকে মেচপটেমিয়া হৈ গ'ল, গ্ৰীচ হৈ গ'ল, তাৰপিছত ইউৰোপ, এইবোৰ দেশত মানে এজন পুৰুষে এজনীতকৈ বেছি মহিলা বিয়া কৰি আহিছে। কিন্তু ইছলাম ধৰ্মই এই বস্তুটো নিজাকৈ ইন্ট্ৰডিউচ কৰা নাই। সিহঁতে জাষ্ট কি কৰিছে, যোনটো নিয়ম হয় তাত কিছুমান ৰেষ্ট্ৰিকশ্যন লগাই দিছে। যেনেকুৱাকে আগতে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিল, এজন পুৰুষে যিমান ইচ্ছা সিমান মহিলা বিয়া কৰাব পাৰিছিল। কিন্তু ইছলাম ধৰ্মই কি কৰিলে, ইয়াত লিমিটেশ্যন লগাই পেলাই ক'লে যে এজন পুৰুষে মাত্ৰ 4জনীলৈকে ৱাইফ বিয়া কৰিব পাৰিব, তাৰ ওপৰত নোৱাৰে। আৰু তেতিয়াই পাৰিব যেতিয়া সেই পুৰুষজনে সেই মহিলা কেইজনৰ ৰেছপনচিবিলিটিটো, দায়িত্বটো উঠাব পাৰিব। সিহঁতক যি লাগে, খোৱা লোৱাৰ পৰা লৈ পেলাই কাপোৰ পিন্ধালৈকে, যি বস্তু নালাগে কিয় চব বস্তু সিহঁতক প্ৰভাইড কৰিব পাৰিব। তেতিয়াহে সেই পুৰুষজনক পাৰ্মিশ্যন দিয়া হয়। আৰু ইছলাম ধৰ্ম এইটোও কয় যে সোসাইটিত মানে এনেকুৱা বহুত সোসাইটি আছে য'ত এনেকুৱা মহিলা আছে যাৰ মানে স্বামীজন ঢুকাই গৈছে, এনেকুৱা মহিলা আছে যাৰ মানে বিয়া হোৱা নাই, এনেকুৱা বাচ্চা আছে যাৰ মাক দেউতাক নাই। তো সিহঁতক ছাপোৰ্ট দিয়াৰ কাৰণে এইটো পাৰ্মিশ্যনটো দিয়া হয় পুৰুষসকলক। তো ইছলাম ধৰ্মৰ এইটো ক'বলগীয়া। আৰু কিছুমান এনেকুৱাও মহিলা আছে যাৰ ইনফাৰ্টিলিটি প্ৰব্লেম আছে, সিহঁতে বাচ্চা জন্ম দিব নোৱাৰে। তো এজন পুৰুষে নিজৰ বংশটো আগবঢ়ুৱাই নিয়াৰ কাৰণে এজনীতকৈ বেছি ৱাইফ সিহঁতে বিয়া কৰিব পাৰে। মানে এইটো কিছুমান প্ৰব্লেমৰ সলিউশন হ'ব পাৰে। সেইকাৰণে ইছলাম ধৰ্মই কি কৰে, এই পাৰ্মিশ্যনটো দি দিয়ে, মানে এই নিয়মটো পালন কৰাৰ কাৰণে। এতিয়া NFHS যোনটো এটা অৰ্গেনাইজেশ্যন হয়, নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে, সিহঁতে এটা ৰিপৰ্ট পাব্লিছ কৰিছে। 2019 পৰা 2020 লৈকে ডেটা কালেক্ট কৰিছে। আৰু সিহঁতে ৰিপৰ্টত এইটো কৈছে যে যিমান মুছলিম ধৰ্মৰ মানুহ আছে তাৰ ভিতৰত 1.9% মানুহে এই নিয়মটো পালন কৰে। হিন্দুসকলৰ মাজত প্ৰায় 1.6% মানুহে এই নিয়মটো মানে, আৰু যোনবোৰ বেলেগ ধৰ্মৰ মানুহ আছে তাৰ ভিতৰত প্ৰায় 1.6% মানুহে এই মানে নিয়মটো মানে। আৰু এতিয়া এই যোনটো পলিগেমি নিয়ম হয়, এইটো মেইনলি যোনবোৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয়, নৰ্থ ইষ্টৰ ৰাজ্য যেনেকুৱাকে মেঘালয়, ত্ৰিপুৰা, তাত দেখা পোৱা যায়, স্পেচিয়েলি ট্ৰাইবেল মানুহৰ মাজত। আৰু যোনবোৰ বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড এইবোৰ ৰাজ্য আছে তাতো এই চিষ্টেমটো বহুত বেছি দেখা পোৱা যায়। আৰু যদি আমি কাষ্টৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে যোনবোৰ ST কাষ্ট আছে, শিডিউল ট্ৰাইব, সিহঁতৰ মাজতো এই নিয়মটো বহুত বেছি দেখা পোৱা যায়। মানে ক'ব গ'লে এখন সোসাইটি যোনটো মানে বহুত আণ্ডাৰ ডেভেলপ হয়, সিহঁতৰ বেছি মানুহবোৰৰ শিক্ষা নাই, সিহঁতে আগৰ পুৰণি ভাৱ ধাৰণাবোৰ এতিয়াও মানে লৈ পেলাই চলি আছে। তো সেনেকুৱা সোসাইটিত, সেনেকুৱা সমাজত এই চিষ্টেমটো মানা বেছিকৈ দেখা পোৱা যায়। এতিয়া কেইবছৰমান আগতে হাই কোৰ্টলৈকে এটা কেছ আহিছিল এই পলিগেমি চিষ্টেমটোৰ ওপৰত। মানে এজনী মুছলিম মহিলা যাৰ বয়স হ'ব প্ৰায় 28 বছৰ, তেওঁৰ নাম আছিল ৰেশমা। তেওঁ হাই কোৰ্টত গৈ পেলাই হাই কোৰ্টক ৰিকুৱেষ্ট কৰিছে যে মই থকাৰ সময়তে মোৰ হাজবেণ্ডজনে এজন বেলেগ ৱাইফ বিয়া কৰিবলৈ গৈ আছে। তো আপোনালোকক ৰিকুৱেষ্ট কৰিছো যাতে মোৰ হাজবেণ্ডজনক সেই পাৰ্মিশ্যনটো কেতিয়াও নিদিয়ে, যেতিয়ালৈকে মই নিজে পাৰ্চনেলি মোৰ হাজবেণ্ডক লিখি পেলাই সেই পাৰ্মিশ্যনটো নিদিওঁ ছেকেণ্ড ৱাইফ বিয়া কৰাৰ কাৰণে। আৰু কোৰ্টৰ ডকুমেণ্টছ মতে সেই যোনজন মহিলা আছিল তেওঁ মানে বিয়া হৈছিল 2019 চনত জানুৱাৰী মাহত। আৰু তেওঁৰ যোনজন হাজবেণ্ড আছিল তেওঁৰ নাম আছিল মহম্মদ শোয়েব খান। আৰু নৱেম্বৰত গৈ পেলাই সেই বছৰতে সিহঁতৰ এটা বাচ্চা হ'ল। আৰু বাচ্চাটো হোৱাৰ পিছতে কি কৰিলে, সেই হাজবেণ্ডজনে তেওঁক বেয়াকৈ টৰ্চাৰ কৰিলে, যৌতুকৰ কাৰণে হেৰাছমেণ্ট কৰিলে, তাৰপিছত ফিজিকেলি মেণ্টেলি পুৰা টৰ্চাৰ কৰি পেলাই ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া মানে এই যোনটো গোটেই কেছ ন, এইটো কেছটোৰ কাৰণে এই যোনটো টপিক হয় যে পলিগেমি ইণ্ডিয়াত বেন হ'ব লাগে, সেইটো বহুত বেছি পপুলাৰিটি পাই গৈছিল। আৰু এইটোতো মাত্ৰ এটা এক্সাম্পল হয়, এজন মহিলাৰ এক্সাম্পল হয়। এনেকুৱা কিমান মহিলা আছে যিয়ে মানে টৰ্চাৰবোৰ সহ্য কৰি থাকিব লগা হয় নিজৰ হাজবেণ্ডৰ পৰা। সিহঁতে কোৰ্টত যোৱাটোতো বাদে দিয়ক, সিহঁতে সোসাইটিৰ আগত নিজৰ প্ৰব্লেমবোৰ শ্বেয়াৰ কৰিব নোৱাৰে। তো মানে চাব গ'লে এইবোৰ মহিলাই বহুত বেছি মেণ্টেল ট্ৰমাত ভুগিব লগা হয়।
আৰু তাৰ পিছত নিজৰ হাজবেণ্ডৰ পৰা বেলেগ ৱাইফ কেইজনৰ পৰা টৰ্চাৰ ভুগিব লগা হয়, ফিজিকেলি মেণ্টেলি সিহঁতক টৰ্চাৰ কৰে। আৰু চবতছে ডাঙৰ কথা যে সিহঁতৰ যোনটো এডুকেশ্যন হয় সেইটো বহুত বেছি নহয়, সিহঁতে বহুত আনএডুকেটেড হয় আৰু তাৰ কাৰণে সিহঁতে বেলেগত কামো কৰিব নোৱাৰে, যাৰ পৰা সিহঁতে নিজৰ ইনকামটো জেনেৰেট কৰিব পাৰিলেহেঁতেন। এতিয়া আল্টিমেটলি গৈ পেলাই ঘৰৰ পৰা ওলাই দিলেও গৈ সিহঁতে নিজৰ হাজবেণ্ডজনৰ তাতে ৰিটাৰ্ণ আহিব লাগে আৰু তেওঁৰ ওপৰতে আল্টিমেটলি ডিপেণ্ড হৈ চলিব লগা হয়, এডজাষ্ট কৰিব লগা হয়। তো এইবোৰ সমস্যা এইবোৰ মহিলাই ভুগিব লগা হয় মেইনলি। আৰু এই চিষ্টেমটো ক'ত হয়, যোনবোৰ মুছলিম মহিলা হয়, কাৰণ তাত এইটো চিষ্টেমটো পুৰা লিগেল হয়, তো সেইবোৰ মহিলাই বেছি এনেকুৱা প্ৰব্লেম ভুগিব লগা হয়। পিউ ৰিচাৰ্চ গেট নামৰ এটা অৰ্গেনাইজেশ্যনৰ মতে 2019 ৰিপৰ্টত সিহঁতে এইটো পাব্লিছ কৰিছে যে অল অভাৰ ৱৰ্ল্ডত যিমান মানুহ আছে তাৰ ভিতৰত প্ৰায় 2% মানুহ এনেকুৱা আছে যিয়ে পলিগেমি ৰিলেশ্যনশ্বিপত এতিয়াও আছে, মানে সিহঁতে এবাৰতকৈ বেছি বাৰ বিয়া কৰাই পেলাই নিজৰ সংসাৰখন চলাই আছে। আৰু টাৰ্কি আৰু টুনিচিয়া নিচিনা মুছলিম মেজৰিটি দেশতো এই বস্তুটো পুৰা কমপ্লিটলি বেন কৰা হৈছে। এইবোৰ দেশত বেছিভাগ মুছলিম মানুহ আছে, তো তেনেকুৱা দেশত এই নিয়মটো বেন কৰা হৈছে। আৰু যোনটো ইউনাইটেড নেশ্যন হয় সিহঁতেও কৈছে যে এই নিয়মটো একদমেই ভাল নহয়, ইয়াৰ পৰা ছচাইটিৰ মাত্ৰ লোকচান হ'ব, কাৰো একো ফাইদা নহয়। তো এইটো যিমান সোনকালে পাৰে সিমান সোনকালে গোটেই দেশবোৰত বেন কৰি দিয়াটোৱে ভাল। তো ইমানবোৰ চব হোৱাৰ পিছতো আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে এইটো চিষ্টেমটো কিয় বেন কৰিব নোৱাৰে অল অভাৰ ইণ্ডিয়াত? তো চাওক, ইয়াৰ এনচাৰটো ডাইৰেক্টলি দিব পৰা নাযায়, কাৰণ কনষ্টিটিউশ্যনৰ মতে আমাৰ ফ্ৰীডম অফ ৰিলিজিয়ন আছে, যিকোনো ধৰ্মই নিজা নিয়মটো পালন কৰিব পাৰিব আৰু তাত কোনেও ইণ্টাৰফেয়াৰ কৰিব নোৱাৰে, কোনেও তেওঁলোকক বাধা দিব নোৱাৰে। এতিয়া যদি ইণ্ডিয়ান গভৰ্ণমেণ্টে তাত ইণ্টাৰফেয়াৰ কৰিবলৈ যায়, সেইটো চিষ্টেমটো বেন কৰিবলৈ যায়, তেতিয়াহ'লে ইণ্ডিয়াত যিমানবোৰ মুছলিম অৰ্গেনাইজেশ্যন আছে, যিমানবোৰ মুছলিম মানুহ আছে, সিহঁতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এগেইনষ্টে গুচি যাব, সিহঁতৰ ওপৰত কুৱেশ্যন কৰিব যে এইটো আমাৰ অধিকাৰ হয়, আপোনালোকে কেনেকৈ আমাক বাধা দিব পাৰে। এটা বহুত ডাঙৰ কনফ্লিক্টৰ সৃষ্টি হৈ যাব পাৰে, বহুত ডাঙৰ এখন কাজিয়া হৈ যাব পাৰে। তো ইমান সহজতে ইণ্ডিয়াৰ গভৰ্ণমেণ্টে ইয়াতে একো কৰিব নোৱাৰে। তো এনে ক্ষেত্ৰত আমাৰ অসমৰ গভৰ্ণমেণ্টে এনেকুৱা কি বেলেগ কাম কৰিবলৈ গৈ আছে যাৰ দ্বাৰা সিহঁতে এইটো কৈছে যে এখন বিল সিহঁতে পাছ কৰিব, যাৰ মতে 4 ফেব্ৰুৱাৰীৰ পৰা এই চিষ্টেমটো পুৰা কমপ্লিটলি বেন হৈ যাব অল অভাৰ অসমত। তো চাওক, ইয়াৰ কাৰণে আমাৰ যোনটো অসমৰ গভৰ্ণমেণ্ট হয় সিহঁতে এটা কমিটি বনাইছে, এটা এক্সপাৰ্টৰ কমিটি, আৰু এই কমিটিটোৰ যোনটো লিডাৰ হয় তেওঁৰ নাম হ'ল ৰুমি কুমাৰী ফুকন। তেওঁ আমাৰ হাইকোৰ্টৰ এজনী ৰিটায়াৰ্ড জাজ হয়। তো তেওঁ এইটো কমিটিটোৰ লিডাৰ হয় আৰু এই কমিটিটোত 4জন মেম্বাৰ থাকিব। আৰু সিহঁতৰ যোনটো মেইন কাম সেইটো হৈছে যে লিগেল পদ্ধতিটো চেক কৰা, মানে যোনটোৰ দ্বাৰা এই বিলখন সিহঁতে লিগেলি অসমত পাছ কৰিব পাৰিব। তো এই কমিটিটোৱে কি কৰিলে, কেইটামান পইণ্ট ৰাখিলে, যেনেকুৱাকে নম্বৰ 1 পইণ্টটো সিহঁতে ক'লে যে বেলেগ নিয়মৰ নিচিনা ইছলাম ধৰ্মৰ যে এইটো নিয়ম হয় পলিগেমি, এইটো মানে কম্পালচাৰী নহয়, সিহঁতে কৰিব পাৰে বা নোৱাৰে, সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে সেই পুৰুষজনৰ। তো যদি নিয়মটো কম্পালচাৰী নহয় তেতিয়াহ'লে এই বস্তুটোক চেঞ্জ কৰিব পৰা যায়, ইয়াক বেন কৰিব পৰা যায়। এইটো হৈ গ'ল সিহঁতৰ ফাৰ্ষ্ট পইণ্ট। সেকেন্ড পইণ্ট যোনটো সিহঁতে ৰাখিছে সেইটো কৈছে যে আৰ্টিকল 25ৰ সাব ক্লজ 2ৰ মতে যদি এটা ধৰ্মৰ এনেকুৱা কিছুমান নিয়ম আছে যিয়ে সমাজখনত এটা বেয়া প্ৰভাৱ পেলাই আছে, সমাজখনক নিগেটিভলি ইম্পেক্ট কৰি আছে, তেতিয়াহ'লে মানুহৰ ভালৰ কাৰণে, সমাজখনৰ ভালৰ কাৰণে সেই নিয়মটো চেঞ্জ কৰিব পৰা যায়, সেই নিয়মটো বেন কৰিব পৰা যায়। এইটো হৈ গ'ল সিহঁতৰ সেকেন্ড পইণ্ট। যোনটো 3 নম্বৰ পইণ্ট সিহঁতে দিছে সেইটো এনেকুৱা যে কিছুমান ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি আছে, মানে কিছুমান গাইডলাইনছ আছে যাৰ একৰ্ডিং আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টে দেশখন চলাবৰ কাৰণে নিয়মবোৰ বনায়। এতিয়া তাৰ মতে এটা ইউনিফৰ্ম চিভিল কোড হ'ব লাগে। এতিয়া ইউনিফৰ্ম চিভিল কোড মানে কি? মানে ইউনিফৰ্ম চিভিল কোড মানে হ'ল এটাই নিয়ম থাকিব যোনটো চব ধৰ্মৰ মানুহে মানিব লাগিব। এতিয়া যোনটো পলিগেমি হয় সেইটো মুছলিমৰ এটা পাৰ্চনেল নিয়ম আৰু সিহঁতৰ পাৰ্চনেল ধৰ্ম এইটো। তো এইটো সিহঁতৰ এগেইনষ্টে যায়, ইউনিফৰ্ম চিভিল কোডৰ এগেইনষ্টে যায়। তো অসমৰ গভৰ্ণমেণ্টে কি কৰি আছে, ইনডাইৰেক্টলি এই বস্তুটোক ছাপোৰ্ট কৰি আছে। সিহঁতে এই চিষ্টেমটো গুচাই পেলাই এটা নিয়ম বনাব চেষ্টা কৰিছে যোনটো চবে মানিব লাগিব, মানে ইউনিফৰ্ম চিভিল কোডক সিহঁতে ছাপোৰ্ট কৰি আছে, যোনটো কনষ্টিটিউশ্যনত অলৰেডি কোৱা আছে। তো চাব গ'লে সিহঁতে পলিগেমি বেন কৰিব পাৰে লিগেল পদ্ধতিৰে অসমত। এইটো হৈ গ'ল কমিটিটোৰ 3 নম্বৰ পইণ্ট। যোনটো 4 নম্বৰ পইণ্ট সিহঁতে দিছে সেইটো হ'ল যে কিছুমান কনকাৰেণ্ট লিষ্টৰ ছাবজেক্ট আছে, যেনেকুৱাকে এডুকেশ্যন হৈ গ'ল, হেল্থ কেয়াৰ হৈ গ'ল, তাৰে পিছত মানে এনেকুৱা কিছুমান চেক্টৰ আছে য'ত মানে মেৰেজ হৈ গ'ল, ডিভোৰ্চ হৈ গ'ল, এইবোৰ চেক্টৰত মানে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট সিহঁতে কিছুমান নিয়ম বনাব পাৰে। এতিয়া হ'ব পাৰে যে চেন্ট্ৰেল গভৰ্ণমেণ্টে কিছুমান এনেকুৱা নিয়ম বনাই দিলে যোনটো কিছুমান ৰাজ্যৰ গভৰ্ণমেণ্টে সেইটো নামানে, মানে চেন্ট্ৰেল গভৰ্ণমেণ্টে যদি পলিগেমি চিষ্টেমটো লিগেল কৰি দিছে অল অভাৰ ইণ্ডিয়াত মুছলিমসকলৰ কাৰণে, তো অসমৰ গভৰ্ণমেণ্টৰ যদি এনেকুৱা লাগিছে যে চিষ্টেমটো ভাল হোৱা নাই আমাৰ ৰাজ্যখনৰ মানুহৰ কাৰণে, তেতিয়াহ'লে সিহঁতৰ এইটো অধিকাৰ আছে যে সিহঁতে এই নিয়মটো চেঞ্জ কৰিব পাৰে বা তাক বেন কৰিব পাৰে। মাত্ৰ ইয়াতে এটা কণ্ডিশ্যন আছে যে এই বস্তুটো বেন কৰাৰ কাৰণে সিহঁতে আমাৰ ইণ্ডিয়াৰ প্ৰেচিডেণ্টৰ পৰা ৰিটেন পাৰ্মিশ্যন ল'ব লাগিব। তো এইবোৰ পইণ্ট কিছুমান আগত ৰাখি পেলাই কমিটিটোৱে ক'লে যে এই বস্তুটো লিগেলি অসমত বেন কৰিব পৰা যাব।
এতিয়া চাওক নতুন নিয়ম কিবা এটা বনালে মানুহবোৰেতো তাৰ এগেইনষ্টে যাবই তো যোনটো কংগ্ৰেছ পলিটিকেল পাৰ্টি হয় সিহঁতে কৈছে যে এইটো বিজেপিৰ এটা পলিটিকেল এজেণ্ডা হয় সিহঁতে যদি অলৰেডি চেণ্টাৰত এইটো ডিছকাশ্যন চলি আছে যে এটা ইউনিফৰ্ম চিভিল কোড হ'ব লাগে গোটেই দেশখনৰ কাৰণে ইয়াতে আমাৰ অসমৰ চৰকাৰৰ এইটো কি দৰকাৰ আছিল নিজাকৈ এটা ইউনিফৰ্ম চিভিল কোড দিয়াৰ সিহঁতে ইমান লৰালৰি কিয় কৰিছে এইটো ক্ষেত্ৰত তো তেনেকুৱা কিছুমান ব্লেম কৰিছে আমাৰ বিজেপি গভৰ্ণমেণ্টখনক তাৰপিছত যোনটো আমাৰ মুছলিম মানুহসকলৰ পাৰ্টি হয় সেইটো হৈ গ'ল AIUDF তো সিহঁতে কৈছে যে এইটো বিজেপিৰ এটা বহুত ডাঙৰ পলিটিকেল এজেণ্ডা হয় সিহঁতে সোসাইটিখনক ডিভাইড কৰি আছে যোনবোৰ মুছলিম মানুহ আছে সিহঁতক তলত পেলাই আছে সিহঁতৰ নিয়মটো লাহে লাহে কৰি আছে আৰ্টিকল 25 আৰু আৰ্টিকল 26 এইটো আমাক পাৰমিশন দিয়ে যে আমি নিজৰ ধৰ্মটো মানি চলিব পাৰো নিজৰ নিয়ম ইয়াতে প্ৰেক্টিচ কৰিব পাৰো তো অসমৰ গভৰ্ণমেণ্ট কোন হয় আমাক এইটো বাধা দিবৰ কাৰণে তো এনেকুৱা কিছুমান মানে খেলিমেলি হৈ আছে কিছুমান প্ৰব্লেম চলি আছে এই বিলখনৰ ক্ষেত্ৰত কিন্তু এইটো কথা সঁচা যে অফিচিয়েলি অসমৰ গভৰ্ণমেণ্টে ফেব্ৰুৱাৰী 4 তাৰিখৰ পৰা এই বিলখন পাছ কৰিবলৈ গৈ আছে তাৰ পিছত পলিগেমিটো অফিচিয়েলি বেন হৈ যাব অল ওভাৰ অসমত फरवरी में असम का कानून तैयार हो चुका है फरवरी महीना में असम असेंबली कानून पास कर लेगा कि असम में पॉलीगेमी बंद हो जाएगा एक पुरुष को एक ही विवाह करना पड़ेगा लीगल डाइवोर्स जब तक नहीं होते और ये आप फरवरी में पास करने जा रहे हैं 4 फरवरी को हम लोग पास তো এইটো হৈ গ'ল মানে গোটেই কেছটো পলিগেমিৰ ওপৰত এতিয়া আপোনালোকে কি ভাবে এইটো ক্ষেত্ৰত তলত কমেন্ট বক্সত ডেফিনেটলি ক'ব পাৰে নিজৰ অপিনিয়নটো জনাব পাৰে লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত